হে গাইজ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল, সকলোৰে চাগে দিনকাল ভালদৰে চলি আছে আৰু সকলোৰে চাগে প্ৰস্তুতিও চাগে ভালদৰে চলি আছে, তাৰে আশা ৰাখিলোঁ। একো নাই, যাৰ বেয়া চলি আছে একো নাই, চিন্তা কৰা ভগৱানৰ ওচৰত যাতে মোৰ দিনকালবোৰ ভাললৈ আহক। আৰু কি কাৰণে তোমাৰ দিনকাল বেয়া চলি আছে তাতো গুৰুত্ব দিবা, যাতে নিজৰ কাম ভালদৰে কৰি নিজৰ পৰিস্থিতিটো ভাল জেগালৈ আনিব পাৰোঁ, ভাল এটা সক্ষম জেগালৈ আনিব পাৰোঁ, তাৰ ওপৰত চেষ্টা চলাবা, ঠিক আছে। তো বহুতে মোক কমেণ্ট কৰি আছিলে কি দাদা অগ্নিবীৰ পাৰ্মানেণ্ট হ'বনে আৰু অগ্নিবীৰ চেলেৰি বাঢ়িবনে, তাৰ ওপৰত এটা ভিডিঅ' বনোৱা, ঠিক আছে। মোৰ আগতো কেইটামান ভিডিঅ' দিয়া আছে অগ্নিবীৰৰ ওপৰত, অগ্নিবীৰ পাৰ্মানেণ্ট হ'বনে, অগ্নিবীৰ স্কীমৰ আচল ৰহস্য কেতিয়া বাতিল হ'ব, কেতিয়া গম পোৱা যাব, আৰু অগ্নিবীৰ চেলেৰি বাঢ়িবনে, ঠিক আছে। তোমালোকক মই কৈ দিছোঁ, অগ্নিবীৰ স্কীমটো এটা স্কীম হয়, কিন্তু ইণ্ডিয়ান আৰ্মিয়ে হৈ আছে, ঠিক আছে। ইণ্ডিয়ান আৰ্মি কেতিয়াও চেঞ্জ নহয়, যোনটো আমাৰ ভাৰতীয় সেনা আগৰ পৰাই চলি আছে। ভাৰতীয় সেনাই দেশ ৰক্ষাৰ বাবে আমাৰ জনগণৰ ৰক্ষাৰ বাবে, মাতৃভূমি ৰক্ষাৰ বাবে সদায় প্ৰস্তুতি চলাই আছে, বলিদান দি আছে, শ্বহীদ হৈ আছে আৰু আগলৈ শ্বহীদ হৈ গৈ থাকিব। মাতৃভূমিৰ, আমাৰ অসম ভূমিৰ, আমাৰ নিজ মাতৃভূমিৰ, নিজ দেশভূমিৰ ভাৰতীয় সেনাই ৰক্ষা কৰি গৈ থাকিব, ঠিক আছে। অগ্নিবীৰ মাথো এটা স্কীম হয়, এটা সংস্থা বুলি ক'ব পাৰি, এটা স্কীম হয়, অগ্নিবীৰ স্কীম হয়। কিন্তু অগ্নিবীৰ এটা স্কীম ওলাইছে, কিন্তু ইণ্ডিয়ান আৰ্মি সদায় ইণ্ডিয়ান আৰ্মি হৈ থাকিব, ইণ্ডিয়ান আৰ্মি কেতিয়াও চেঞ্জ নহয়, ঠিক আছে। বহুতে মোক কমেণ্ট কৰি আছিলে দাদা অগ্নিবীৰ চেলেৰি বাঢ়িবনে, অগ্নিবীৰ চেলেৰি নিশ্চয় বাঢ়িব। তোমালোকে শুনিছা 8 পে কমিশ্যন লাগু হ'ব, তো তাৰ ওপৰত ভিত্তি কৰি তুমি গম পাব পাৰা যে অগ্নিবীৰ চেলেৰি নিশ্চয় বাঢ়িব, ঠিক আছে। ট্ৰেণ্ডিঙত তুমি 21,000 বেচিক পে সকলো মানুহে গম পোৱা 21,000 বেচিক পে বুলি। কিন্তু যেতিয়া তোমালোকে নিজৰ ইউনিট যাবা, হাই এল্টিটিউড জেগাত যাবা বা অন্যান্য ধৰণৰ জেগাত যাবা, তেতিয়া তোমালোকৰ এলাউন্স বাঢ়ি যাব, কোনো ধৰণৰ টেনশ্যন কৰিবলগীয়া কথা নাই, ঠিক আছে। অগ্নিবীৰো জাতো এটা স্কীম ওলাইছে, কিবা এটা উদ্দেশ্য ৰাখি বা কিবা এটা লক্ষ্য এইম আছে চাগে মাননীয় আমাৰ প্ৰধানমন্ত্ৰীয়ে। তো 2022 জুনত ওলাইছিলে, মোৰ মতে প্ৰায় 2022 চনৰ 14 বা 15 জুন তেতিয়া ওলাইছিলে অগ্নিবীৰ স্কীমটো। আৰু তেতিয়াৰ পৰা মানুহৰ মনত ডাউট যে অগ্নিবীৰ স্কীমটো কেতিয়া পাৰ্মানেণ্ট হ'ব আৰু চেলেৰি কেতিয়া বাঢ়িব, বহুতৰ ডাউট মানে। তো অগ্নিবীৰ স্কীমটো ওলাব ধৰি বহুত ল'ৰাই আৰ্মিত আহিব বিচৰা নাই। প্ৰথমত আহিব বিচৰা নাছিলে, প্ৰথম 2বছৰমানত, এবছৰমানত, কিন্তু তাৰপিছত ল'ৰাবোৰ আকৌ আহিবলৈ মন কৰিছে, ঠিক আছে। কাৰণ বহুতে ভাৰতীয় সেনাক ভাল পায়, ঠিক আছে। আমাৰ অসমৰ যোনবোৰ মিডিল ক্লাছ ল'ৰা ষ্টেট লেভেল চাকৰিতকৈ আমাৰ যোনটো ইণ্ডিয়ান আৰ্মি বহুত ভাল পায়, ঠিক আছে। আগৰ পৰাই ইণ্ডিয়ান আৰ্মিৰ ড্ৰেছ হওক, ইণ্ডিয়ান আৰ্মিৰ কাম হওক, ইণ্ডিয়ান আৰ্মিৰ যোনবোৰ পজিশ্যন হওক, তাক লৈ আমাৰ অসমৰ হওক গোটেই অল ইণ্ডিয়া ল'ৰাই আমাৰ ভাৰতীয় সেনাক বহুত নিজৰ বলিদান নিজৰ প্ৰাণতকৈ বেছি ভাল পায়, ঠিক আছে। কাৰণ যাৰ মনত জোচ থাকে, যাৰ মনত নিজ দেশৰ প্ৰতি প্ৰেম থাকে, নিজ দেশৰ প্ৰতি বলিদান দিয়াৰ নিজৰ গাত একতা থাকে, তেওঁ আগবাঢ়ি আহিবই, ঠিক আছে। বহুতে কয় পইচাৰ বাবে আহে, বহুতে কয় দেশভক্তিৰ বাবে আহে, কিন্তু তুমি পইচা নহ'লেও ঘৰখন তোমাৰ নচলে। আৰু তুমি যদি দেশভক্তিৰ প্ৰতি তোমাৰ মৰম নাই, যদি তুমি সেই চাকৰিটোৰ প্ৰতি তুমি যোগ্যতাৰ কোনো কেতিয়াও সেই চাকৰিটোৰ প্ৰতি তুমি সেই চাকৰিটোৰ যদিও কৰি আছা, সেই চাকৰিটোৰ বাবে তুমি যোগ্য নহয়, ঠিক আছে। হয় তুমি চাকৰিটো কৰিছা পইচাৰ বাবে, ঘৰখন চলাবৰ বাবে, কিন্তু তাৰ লগতে তোমাৰ দেশভক্তি, নিজৰ দেশৰ প্ৰতি দেশভক্তি আৰু প্ৰেম জাগ্ৰতা, আৰু নিজৰ মনত নিজৰ দেশখন ৰক্ষা কৰিম বুলি যিকোনো পৰিস্থিতিত নিজৰ ওপৰত আত্মবিশ্বাস থাকিব লাগিব, ঠিক আছে। তেতিয়াই তুমি সেই চাকৰিটোৰ প্ৰতি যোগ্য হ'বা, ঠিক আছে। আৰু অগ্নিবীৰ স্কীমৰ আচল ৰহস্য কেতিয়া গম পোৱা যাব, চব তোমালোকৰ অগ্নিবীৰ যোনটো ফাৰ্ষ্ট বেচ, মই তোমালোকক প্ৰতিটো ভিডিঅ'তে বেছিভাগ ভিডিঅ'তে কওঁ, অগ্নিবীৰ স্কীমৰ যোনটো 2020 যোনটো 2022 চনৰ যোনটো ফাৰ্ষ্ট বেচ সোমাইছিলে, ভৰ্তি হৈছিলে, তাৰ সেই বেচখিনি এতিয়ালৈকে ওলোৱা নাই, ঠিক আছে। তাৰ টাইম হোৱা নাই, ওলাবও পাৰে নোলাবও পাৰে। যদি ওলাই তোমালোকক কৈ দিম কি ভিত্তিত ওলাইছে আৰু কিমান % পাৰ্মানেণ্ট হৈছে। তোমালোকে গম পোৱাই, প্ৰথমতে অফিচিয়েল ৱেবছাইটত উল্লেখ আছিলে যে 25% পাৰ্মানেণ্ট হ'ব বুলি, কিন্তু এতিয়া 50% বুলি হৈছে বুলি কোৱা শুনিছোঁ। আৰু তোমালোকেও চাগে নিশ্চয় নিউজ পাতিত গম পাইছে চাগে 50% পাৰ্মানেণ্ট হ'ব বুলি, ঠিক আছে। তো তাৰ তুলনাত তোমালোকক মই কৈ দিছোঁ, তোমালোকে চিন্তা কৰি নাথাকিবা। চাওক অগ্নিবীৰটো নিশ্চয় এটা ইণ্ডিয়ান আৰ্মি হয়, যদিও অগ্নিবীৰ হয়, অগ্নিবীৰ বুলি আজিলৈকে কোনো ধৰণৰ ড্ৰেছ ওলোৱা নাই, ইণ্ডিয়ান আৰ্মিৰ ড্ৰেছ পৰ্যন্তই চলি আছে। তোমালোকে অল ইণ্ডিয়াত গম পোৱা বা পাইছাই চাগে, ঠিক আছে। তো তোমালোকে বেলেগৰ কথা বাদ দিয়া। তোমালোকে বহুতে ক'ব পাৰে চাগে 4 বছৰৰ বাবে গৈ কি কৰিবি, পঢ়া শুনা নষ্ট হ'ব। তোমালোকৰ সেইটো নাই। তোমালোকে আজিৰ যুগত চাকৰি এটা বা গভৰ্ণমেণ্ট চাকৰি এটা লোৱা কিমান, নিজৰ বাবে চাকৰি এটা লোৱা কিমান ইম্পৰ্টেণ্ট তুমি গম পোৱা, আৰু আমিও গম পাওঁ, ঠিক আছে, বা ময়ো গম পাওঁ, তোমাৰ মা দেউতাই গম পায়। তুমি যিকোনো যদি এটা চৰকাৰী চাকৰিয়াল হ'ব পৰা, তোমাৰ গাঁওখন, তোমাৰ নিজৰ পৰিয়ালটোৰ বাবে, তোমাৰ নিজৰ কিমান এটা নিজৰ গাঁওখন বা নিজৰ পৰিয়ালৰ বাবে কিমান এটা সন্মান আহিব, তুমি নিজে ভাবি চাব পাৰা। তুমি গাঁৱত যেতিয়া কোনোবা তোমাৰ ওপৰ লেভেল যেতিয়া দাদা এজনে চাকৰি এটা পায়, তুমি নিজে গম পোৱা যাতে সেই পৰিয়ালটোৰ বাবে কিমান এটা সন্মান আহে, আৰু তুমি নিজৰ মনতে ভাবিব পাৰা যে ময়ো এদিন এনেকৈ হ'ম।
তো তুমি যেতিয়া ভাবিছিলা যে মই চাকৰি তেওঁ ল'ব পাৰিছে মই কেলৈ নোৱাৰিম, কিন্তু তাৰপিছত তুমি কেইদিনমানৰ পিছত বেলেগৰ ডিম'টিভেট কথাবোৰ শুনি মানে সেই চাকৰিটোৰ প্ৰতি মন মানে গুচি যায়। তো আজিকালি যুগত তললৈ নিয়াবৰ বাবে ধেৰ লোক পাবা, কিন্তু তোমাক সাহস দিবৰ বাবে ওপৰলৈ উঠাই নিবৰ বাবে এটা ভাল উন্নত জেগালৈ নিবৰ বাবে কাকো মানে খুব কম পাবা, ঠিক আছে। তো যুগটো এনেকুৱাই চলি আছে। বেয়া কামৰ প্ৰতি তোমালোকক বহুতে লৈ যাব, কিন্তু ভাল কামৰ প্ৰতি তোমালোকে কোনেও তোমালোকক দিশ দেখুৱাই নিদিব, ঠিক আছে। তো অগ্নিবীৰ চেলেৰি নিশ্চয় বাঢ়িব, এনি যোৱাৰ লগে লগে তোমালোকৰ চেলেৰিও বাঢ়ি যায়, ঠিক আছে। যদি 21,000 বেছিক পে অগ্নিবীৰ নিশ্চয় পাৰ্মানেণ্ট হ'ব, আৰু ইয়াৰ আচল ৰহস্য 2027-2028 ভিতৰত তোমালোকে গম পাই যাবা। আৰু যেতিয়া ফাৰ্ষ্ট বেচখিনি ওলাব তোমালোকক মই কৈ দিম কিমান % ওলাইছে কিমান % ৰখাইছে, তেতিয়ালৈকে তোমালোকক কৈ দিম। কিন্তু তোমালোকে এতিয়া 2025 যেতিয়া মাৰ্চলৈ তোমালোকে এপ্লাই চলা কথা আছে, তোমালোকে এপ্লাইটো কৰি দিবা আৰু এক্সামৰ বাবে প্ৰস্তুতি চলাই থাকিবা। এক্সাম হ'ব ফাৰ্ষ্টত, এক্সামৰ লগতে তোমালোকে ৰানিঙৰ কাৰণেও প্ৰিপেৰেশ্যন চলাই থাকিবা, কাৰণ ৰানিং তোমালোকে এক্সিলেণ্ট মাৰিবই লাগিব, ঠিক আছে। ৰানিং যদি তোমালোকে এক্সিলেণ্ট নামাৰা তোমালোকে পিছত বহুত অসুবিধাৰ সৃষ্টি হ'ব, ঠিক আছে। সেইকাৰণে তোমাৰ পঢ়া শুনাৰ লগতে যিমান পঢ়িছা সিমান মানে তোমালোকে ফিজিকেলটো বনাব লাগিব, ঠিক আছে। চবেই ইম্পৰ্টেণ্ট। তো ভিডিঅ'টো যিমান পাৰা লগৰ হ'লে শ্বেয়াৰ এটা কৰি দিবা সকলোকে। ধন্যবাদ।